এই ব্ৰ কি খবৰ তোমাৰ? ছাত্ৰী মনিৰ ভাই ভিডিঅ'টো বনাইছে কবাৰ কি খাব লগটো প্লিজ সাবস্ক্ৰাইব কৰি দিব মই আজি ভিডিঅ'টো ইমান চলতে ভাল পাইছে লাইক কৰিছে আৰু ¿Qué tiene? Fuck off. Fuck off. No, क्या कहेंगे? জব ফেন মেইন তাৰপৰা টিকট কাটি কিনে মেইনতে এই দেখা হ'ব। তো আহি আপোনালোকে পূৰা এনেকৈ টিকট কাটি একদম আহি ইয়াতে সোমাব। তো সোমে গাইছে এই পূৰা আইডি এণ্ট্ৰি কৰক, তেওঁ ইয়াৰ পৰা ভিউজ লওক। এতিয়া আমি বেছোঁ গংগা যমুনা ৰিজৰ্ট। তো মানে কি গংগা যমুনা ৰিজৰ্টখন অলপ দেখাম আপোনালোকক। বহুতে গমেই পাইছে ব্লগতো, কিছুমানে চিনি নাপায় এইবিলাক। যদি নলবাৰীততো আপোনালোকে জানে, আপোনালোকক দেখাই আছোঁ গংগা যমুনা ৰিজৰ্টখন কেনেকুৱা ক'ত আছে। তো চাই দেখক। এই ব্ৰ কি খবৰ তোমাৰ? আছ এটা কিবা কৈ দিয়া আৰু আমাৰ এইটো কবাৰ কিবা চেনেল কৈ দিয়া। তাই মোক কৈছিল যে মোতকৈ ভাল ছোৱালী পাবা পাইছো মা কসম পাইছো বালু যাক নাই বিটক চেনেল দিছ আমাৰ স্কচ এই কুকুৰক ভয় কৰিছে। এই দাউৰি আছে গাইছ। পাই গ'লো স্কচক লগ, আপোনালোকক দেখালো স্কচে কৈ কিনে দাউৰি আছে। কুকুৰটো দেখা পাই স্কচে গাইছ ভয়তে দাউৰি আছে। তো ইয়াতে ডাইনাছৰ চাইনাছৰ বনাইছি। তো স্কচক দেখালো আপোনালোকক ইয়াতে ফটোশ্বুট কৰিব পাৰে। একদম আপোনালোকে ব্ৰাইডেল ফটোশ্বুট কৰিলেও কৰিব পাৰে। XYZ চব ফটোশ্বুট চলে। তো গাইছ এয়ে আপোনালোকক দেখাই আছোঁ আৰু এই এখন আছে, এখন কিবা কয় ঘোঁৰাৰ গাড়ী গৰুৰ গাড়ী যি আছে আৰু আপোনালোকে যি মাতিলে ভাবে সেয়ে আৰু পূৰা কৰিব পাৰে। যমুনা ৰিজৰ্ট এখন আছে মুকালমাত। আপোনালোকৰ লোকেশ্যনটো কৈছোঁ পিছত, কিন্তু ইয়াৰ ভিউটো চাওক না গাইছ, বম পাৰ্ক গাইছ, একদম আল্টিমেট। তো আপোনালোকে চাওক গাইছ একদম এইটো ৰুমটো। I hear them all, those places calling me to never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. গাইছ এতকে ডাঙৰ কুকুৰ এটা আমাৰ গণ্ডুলক খাইছিল। কি মালে এইটোৱে খেদিছিল তোক, এতকেও ডাঙৰ আছিল গাইছ, এই গুণ্ডুলক খাইছিল। গাইছ দাউৰি আছে জানে না নাই, ইয়েতো পাইছি গাইছ একদম এই দেখিও এইটো খাল আছে, এই দেখি মানে একদম আৰু মানে গাইছ ইয়াতে পাই যাব আপোনালোকে ফকতীয়া নহয়, আকৌ পইচা ল'ব কেবিন। চাওক না গাইছ সেই কেবিনত একদম বহি আপোনালোকে পূৰা খানা চানা খাব পাৰে, একদম চিল মাৰিব পাৰে লগৰবিলাকৰ লগত। তো একদম ইয়াৰ পৰাই নেচাৰেল পূৰা নেচাৰেল হাৱা পাই থাকিব, এই নেচাৰেল পূৰা পাই থাকিব ইয়াৰ পৰাই। চাওক না কাষত এইটো এই পুখুৰী আৰু ইয়াতে আপোনালোকে খানা খাব। মানে কি ইয়াতে খানা খাব আহিব আমাৰ বৈছিয়ে পাউদ্ৰাই সি পাইছি ৰাইজ। তো মানে কি এতিয়া আপোনালোকে কেবিন দেখা পাইছে, এইটো চেল্ফি মাৰি আছোঁ ৰ কেবিন দেখা পাইছে, এইটো একদম নেচাৰেল। এই পিছত দিছে চাওক নেচাৰেল। আৰু ইয়াতে আমি এতিয়া খানা চানা খাম। তো খানা খোৱাটো নেখাওঁ আপোনালোকক, কাণতে কেনে খাওঁ জানো নাই, ফুলি যাব পেট। তো চাওক আপোনালোকে দেখাইছোঁ আৰু বাকী দূৰৰ অৱস্থা অলপ। এইবিলাক কেবিন মানে ধামাকা পূৰা এনজয় কৰিব পাৰে লগৰ মানুহৰ লগত। আৰু লাইট টাইট জ্বলাই দিছে ইয়াতে, আৰু এই লাভ দেখছি এইটো লাভ, তাতে লাভ আছে। আপোনালোকে পূৰা একদম ইয়াতে পূৰা কেবিন আছে, কেবিনছ যাই আছোঁ আমি তাৰ দি একদম নেচাৰেলৰ মাজে মাজে একদম আপোনালোকক লৈ যাই আছোঁ। আৰু ইচ্ছা কৰিলে এটা সফিৰাম খাব পাৰে, সফিৰামৰ গাছ এই গাছ 3খন মান আছে একেলগে, একদম মজা লাগে যায় এই ৰ'বাত দি। আৰু ইয়াতে ফটো চটো উঠিব পাৰে আপোনালোকে, পূৰা কেমেৰা চেমেৰা লৈ এই ফটো শ্বুটো কৰিব পাৰে আপোনালোকে। কাৰোবাৰ যদি ব্ৰাইডেল ফটোগ্ৰাফী কৰে আপোনালোকে এতিয়া আহি কিনে পূৰা কৰিব পাৰে ব্ৰাইডেল ফটোগ্ৰাফী। সেইবিলাক ৰুম চুম আছে, একদম খৰচৰ আছে একদম। আপোনালোকে থাকিব পাৰে ৰাতি থাকিলে। এইটো ৰুম আছে চাওক, চেগুনবিলাক চাওক না গাই কি ডিচিপ্লিন, কি সুন্দৰ ৰুইছে একদম। আপোনালোকে ঘৰত কি কৰা বুলি কয় তোক, তাকেতো উঠে কিন্তু এই আপোনালোকে ইয়াতে বটিঙো কৰিব পাৰে। বটিং না বটিং কৰিব পাৰে, প্লাছ ঘোঁৰাৰ পিঠিত উঠি কিনে ঘূৰিব পাৰে। টিকট লৈছেচোন, টিকট এনে ফকতীয়াত নহয়। চৰাও পাব আপোনালোকক ক'লোৱে বেকত, এই চাব একদম ঘোঁৰা চৰা একদম এই ৰাস্তাইদি পূৰা ঘূৰাব নিব। বেছি নহয় থাকে টিকট 50 টকামান হ'ব। 50 টকাটো আপোনালোকে পূৰা
এনজয় ল'ব পাৰে আৰু একদম ধামাকা গাইজ একদম তো ধামাকা দিবৰ কাৰণে যাই আছোঁ আৰু আগত দেখি চাই আছোঁ একদম এই গাছবিলাক বম ৰুইছে আৰু ইয়াতে পিকনিকৰ টাইমত খাব পাৰে পিকনিক আৰু মই আহি কিনে খাইছিলোঁ কিন্তু সেই তেতিয়া মই ভিডিঅ'ত ভিডিঅ' বনোৱা নাছিলোঁ তো এতিয়া চাই থাকক যে বেয়া ডাইলগ দিছে গাছ চাইৰি দাদাক লগ পালোঁ ইয়াৰে আপুনি ইয়াতে কাম কৰে মই ইয়াতে তো আপুনি কেনেকুৱা কি কৈ দিব ইয়াৰে অলপ বিষয়ে প্ৰথম কথা ক'ব লাগিব কাৰণ এনেকুৱা এটা মহিমা পৰিৱেশ এটা প্ৰাকৃতিক দৃশ্য নলবাৰী জিলাৰ অৱস্থিত য'ত কুটনিকুচি গাঁওখনে কুটনিকুচি বুলি কয় কুটনিকুচিত অৱস্থিত খুব ভাল লগা এটা পৰিৱেশ কাৰণ ইয়াত ধৰি লওক গছ গছনিৰে ভৰা খেলনা বস্তুবিলাক সৰু সৰু ল'ৰা ছোৱালী একদম নেচাৰেল পৰিৱেশ কাৰণ এতিয়া খুব ভাল লাগে আৰু গৰম দিনতে হওক গছ গছনিৰ পৰা জিৰণি ল'ব পাৰি আৰু কাৰণ ধৰি লওক আমাৰ ল'ৰাবিলাক ধৰি লওক চেংৰা বা ছোৱালী ল'ৰা যিবিলাক আছে ফেমিলি এভৰিথিং আৰু সকলোৱে আৰু তদুপৰি ইয়াত আমাৰ আছে আৰু আমাৰ ধৰি লওক ইয়াত কেম্পিং কৰিব পাৰে এতিয়া ধৰি লওক ঠাণ্ডা দিন আহি আছে ৰাতি ইয়াত কেম্পিং কৰিব ধৰি লওক আমাৰ ৰুমৰ ব্যৱস্থা আছে সকলো ব্যৱস্থা আছে আপোনালোকে আহক খুব এনজয় কৰক আপোনাৰ লাইফটোত এনজয় লাগিবই এনজয়টো মেইন বস্তু কেতিয়া কাৰ কি হৈছে গম নাপাওঁ আহক আমি এটাই আশা কৰোঁ আৰু এবাৰ অসমবাসীলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ এই আমাৰ দাদাই জনাই দিলে শুনা ডাইলগটো মাৰিলে ডাইলগ মাৰিছোঁ ডাইলগ বঢ়িয়া তোমাৰ চেনেলটোৰ নামটো কি আছে মোৰ চেনেলটোৰ নাম হৈছে কবাৰ কিবা তাৰে ওপৰত কৈ দিয়ে কবাৰ কিবা চেনেলৰ নামে হাই গাইছ এওঁ বহুত কষ্টৰে ভিডিঅ'টো বনাইছে কবাৰ কিবা ব্লগটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব মই নামটো ন কবাৰ কিবা তাৰমানে মই ভাবিছিলোঁ এনাই কিবা এটা কোৱা বুলি ব্লগটোৰ নামে যে কবাৰ কিবা মই এতিয়া বহুত ভাল লাগিছে কবাৰ কিবা থেংক ইউ ক'ত ঘৰ তোমাৰ মোৰ নদী দা লগ পাম মই আমাৰ ভিডিঅ' বনা নাই বনালে আছো ভালে আছো এই থিয়াগুৰিটো লাগে মোক একবাৰ তো আজি ভিডিঅ'টো চেঞ্জ হ'ব বুলি ক'ব স্কচ পাগলা আহিছে স্কচ ওপৰৰ পৰা কিবা এটা লাগে লাগে মানে কৈ যে ভালকে লাগে ভিডিঅ' বাদ দিব লাগিব আমাৰ স্কচ বুঢ়া স্কচ উঠিলো কি কম মানে উঠিলো এতিয়া মাৰো না কি যাপ যাম নালাগে দেখা দিছে নেকি তোমাক টেনশ্যন লাগিছে তোমাক টেনশ্যন নাই গুৱাহাটীত ট্ৰাফিক জাম বতৰত খাবা আম কৈ ভাল নাপলি কি হ'ল ভালত যাক কৈ থৌ গা পিবা ওপৰত উঠি এইটো দিল লগ নাই কি টেনশ্যনতে আস্তে আস্তে নমিয়া আহিছে নামটো খুব ভাল লাগে আমাৰ তো এটা স্কচক চাবাক গেলে গাইছ মানুহ চাক এতিয়া মানে পুৰা স্কচে আমাৰ মানে স্কচ দা ধামাকা পুৰা ৰাইড কৰি আছে টায়াৰ ৰাইড বৰ্তমান টায়াৰ ৰাইড দেদি স্কচ কেনেকুৱা লাগছে স্কচ কেনে লাগছে স্কচ দে এটা ফালি দে ইয়াতে কৰিব পাৰিব একদম ফটো চটো উঠিব পাৰিব আপোনালোকে এই ভিউটো চাওক না গাইছ আমাৰ ইয়াতে মানে এতিয়া বৰ্তমান গংগা যমুনাত আমাৰ স্কচ আহিছে স্কচ ধুনীয়া কৰি নামটো এবাৰ মানে আমাৰ গাই দিয়া হত্ৰী মনিৰ ভাইজা ও নাম অনুভূয়া অৰে শুনছি না মই গা ধুব যাওঁ আপুনি মেখেলাখন লৈ আহিব দিয়ক গা ধুম বুলি তাই পালে পানীৰ ঘাটে তাৰপিছত তাই কি কৈছে নে অৰে ইমান ঠাণ্ডা ক'তনো গা ধুবি গা ধুম বুলি তাই ঘৰত গুচি তাৰপিছত তাই ঘৰত যাই কি কৰিছে নে ভৰিৰ পৰা মূৰলৈ তাই ভৰিৰ পৰা মূৰলৈ তাই মিঠাতেল ঘুহে গিৰিয়কে ভাবে তাই সদায় গা ধুৱে सफर कैसा है ये सफर मंजिलों ভাল পাইছে লাগ কৰিছে আৰু কোনো আহি নতুনকৈ ৰখি আছে থিয়া গুৰিটো মাৰিবলৈ একদম আজিলৈ বাই বাই